হেল্ল' ৰকো স্পিকিং। আৰে মামা দেখো বহুত দিনৰ মূৰত। কি ক আজি আহি আছা নেকি? মজা মজা লাগিব নহ'লে আজি। জলদি মামা ৰখি আছো মই। মজা এইবাৰ যদি মামা আহে খেন্তা বাইক খুজিম। ইমান পইচা আছে মামাৰ। এতিয়াই যাই মাক কৈ আহো মামা আহি আছে বুলি। মা মাই মাতি আছো শুনা নাই? হা কি হ'ল? কিয় ইমান হাল্লা কৰিছা? হা হাগা লগা নিচিনা। আৰে হাগাতকেও ডাঙৰ খবৰ মাই, মামা আহি আছে। মজা লাগিব এতিয়া। কি মামীৰে আহি আছে? বঢ়িয়া দেখোন। হ'ব দে, বঢ়িয়া লাগব এতিয়া। আৰু কি মামীৰে আহিব? দে হ'ল দে আৰু নহ'লে তহঁত মামা ভাগিনৰ দুৱৰৰ উৎপাত। সিয়াততো একো কামেই নাই, আহি কেৱল পইচাৰহে লেবেল দি থাকব। ঐ হাজবেণ্ড, কথা ভালকৈ কব। মোৰ ভাই হয়, পইচা আছে লেবেল দিবয়ে। আপোনাৰ নিচিনা নেকি? হা কঞ্জুচ মাখি চুচ। ভাগিন মই আহি গলো। আৰে মামা। ভাঞ্জে মামা ঐ ফিটিউতাহাত মনে মনে থাক। এনে কতাই মামা ভাঞ্জাডাল। আৰে ভিনি কিয়া ইমান সদায় কাটি মেহিয়া কুকুৰটোৰ নিচিনা খঙত থাকে? যাছিল ভিনি। চুপ, কুকুৰ জাষ্ট চিল বোলে। ভাঞ্জে মই তোৰ কাৰণে এখন বাইক কিনি আনিছো, নতুন বাইক। এতিয়া আৰু টেনচন নাই। আগত আহিলি ভিনিৰ ভাঙা চাইকেল লৈ ঘূৰবা যাওঁ, এইবাৰ বাইকত যাম। কি ক পিছে? কি ক মামা, বাইক কিনি আনিছা মোৰ কাৰণে? মজা। আই লাভ ইউ মামা। বৰ ভাল বস্তু কৰিছা দে, এই বয়সতে বাইক দি মাৰ ভাগিনীয়াৰ এক এক্সিডেণ্ট কৰি। বাদ দি বাপেৰৰ কথা। এতিয়া আমি ফুৰবা যাওঁ। কি ক পিছে? আৰে সুধিবা লাগে নেকি আৰু মামা? আই এম ৰেডি, এভাৰ ৰেডি। চলো চলতে হে। ভাগিনা, য়েছ মামা। মই এটা কথা ভাবিছো, মই এইবাৰ বিয়াই পাতি লওঁ নেকি? যি হয় দেখা যাব আৰু পিছত, না কি ক? আৰে মামা মোৰ মনৰ কথা কৈ দিলি। 2 দিনমান পিছত দেখো তোৰ আৰু গাল চাল হেতায়ে পৰি যাব। তাৰ আগত বিয়াখন পাতি লোৱাই ভাল নেকি? সেইটোৱে তোৰ কবাৰ এটা ভাল ছোৱালী পাওলি। মামা সেইফালে চাও, দুটা আপি কথা পাতি আছে। মামা তই ডাঙৰটো চাও, তোৰ কাৰণে ভাল হ'ব। আৰু সৰুটো মোৰ লগত মিলিব কিন্তু। ঠিক কৈছা তই ভাগিনা। ৰখ আকৌ মাতোৱে একবাৰ। ঐ ভণ্টিহাত, একবাৰ যদি ইফালে আহা, একবাৰ কথা পাতিব পাৰিলো হয়। ঐ কুকুৰ হাত, ঘৰত নাইৰে বইনাৰে নাই? হা আপি যে জকবা আহিছা চালা কুকুৰ। মামা মামা বৰ বেয়াকে দি গেল। আৰে একো নাই ভাগিনা, মোৰ হেবিট হৈ গৈছে এইবোৰ শুনা। অল ইজ ৱেল বল, অল ইজ ৱেল। কি হয় ৰকো, তোৰ দেখো এনেকে বহি থাকোতে যাব। আমাক চাও না ঘন্টা, গাড়ী আছে, বিল্ডিং আছে, দুনিয়াৰ পইচা। তোৰ কি আছে? হা ঐ বাহৰ আঘান চলি, কাক ঠাট্টা কৰিছা? হা ইয়াৰ কি নাই? হা ই যদি মন কৰে না, চবতকে বেছি ধনী হ'ব পাৰে। ইয়াৰ যিমান মাটি আছে গাঁৱৰ কাৰো নাই। ৰখ এতিয়া ময়ে কৰিম যি কৰিম, ইয়াক আৰু এনেকে থাকবা নিদিওঁ। ৰকো মামীৰে থাকাক লাগি তই একো চিন্তা নকৰবি। এতিয়া মোৰ লগত ক'বাত যাওঁ এতিয়া আমি। ৰকো তই বহুত লাকি বে, এনেকুৱা মামা পাইছা। সেন্তা আমাৰহে নাই এনেকুৱা। ঐ ভাগিন জলদি বাইকত ব। মামা এইখিনি দেখো আমাৰ মাটি, ইয়াত কিয় আহিলো? মূৰ্খ হাত, এই কাৰণে তোক এতে লৈ আহিছো। তোৰো কাম নাই, তোৰ বাপেৰৰো কাম নাই। ঘৰতে সোণাৰ কণী দিয়া মুৰ্গী আছে, আৰু তহঁতে কেৱল চয়াবিনে খাই থাক। এতে কি নহলে মুৰ্গীৰ খেতি কৰিম নেকি মামা? তুই গাধা। এই মাটিখিনিত আমি ফাৰ্ম খুলিম, ব্ৰইলাৰৰে ফাৰ্ম হওক বা গাহৰিৰে। তাৰে পিছত আমি ফিচাৰী খুলিম, আপেলৰ খেতি কৰিম, কলৰ খেতি কৰিম। কি ক মামা? মজা হব। কিন্তু মামা আপেল আৰু কল 2 বিধে ফলৰ খেতি হব, আৰু 1 বিধৰ খেতি কৰবা লাগছিল নেকি? পূজা পাতলি দেখো 3 বিধ ফল লাগে। কথাটো ঠিকে কৈছা পিছে। ঠিক আছে তেতিয়াহ'লে নাচপতিৰো খেতি কৰিম খেনটা। কিন্তু সোনকালে কৰবা লাগিব। আজিকালি জানাই দেখো দিনকাল কেনেকুৱা, কাৰ চকু পৰি আছে তোৰ মাটিত নাজানো আৰু ধৰবাই নৰি। কিন্তু মামা এই মাখা কৰবা লাগলি চোন পইচা বহুত লাগব।
আরে ভাঞ্জে মই থাকাতে কিয়া টেনশন লৈছা আমি লোন লম মাটিৰ কাগজ দেখুৱাই আমি লোন লম দেউতাৰে কেৱল একবাৰ চিগনেচাৰ কৰি দিলে হ'ল আৰু তোৰ ভালৰ কাৰণেহে কৰি আছো যাতে ডাঙৰ হলি তোৰ ইনকামৰ কাৰণে একো মাথা মাৰব নালাগে তোক মই সেইখিনি কৰি দিবা পাৰিলে ময়ো সুখী ঠিক কৈছা মামা তামাম পইচা হ'ব মোৰো দেখোন এখেনটা ময়ো লেভেল দি থাকবা পাৰিম আৰু ভাঞ্জে এখন ফাৰ্ম হাউচো বনাব লাগিব মই কেতিয়াবা আহি থাকি যাব লাগিব না ফাৰ্ম হাউচ সেইটো আৰু কিয় ঐ মামা তই নুবুজিবি দেই মাখা বহুত সৰু হৈ আছা আৰে ৰক কি কৰি আছা এতে আৰু মধুধৰ তয়ো দেখো আমি মানে মাতি যাই আছো আমাৰ গাঁও বুঢ়া এটা পিছে আপুনি কি কৰি আছে মইনো আৰু কি মই এনেই অলপ জাগা চাই আছো দে থাক তহঁত মই যাওঁ দে পিছে ৱাহ মামা আমাৰ গাঁৱৰ গাম বুঢ়াইও তোক চিনি পায় তামাম ফিল দেখো ভাঞ্জে মামাৰেৰ কথায়ে বেলেগ এতিয়া যাওঁ এইটো কামৰ কথা বাপেৰে আগত আলোচনা কৰো এর পরে সোনকালে অ'কে মামা খেনটা আজিকালিৰ গাঁও বুঢ়াইও চুট পেণ্ট পিন্ধি আহে তামাম পইচা উচি বধাই ন মামা কি কি তহঁতে ফাৰ্ম খুলিবি ফলৰ খেতি কৰিবি কিন্তু পিছে আইডিয়াটো সিমান বেয়া নহয় লগতে মামাই বোলে মামাৰ কাৰণে এটা ফাৰ্ম হাউচো খুলিব ঐ কুকুৰ এই মাখা কথা আৰু কিয়া ক হা নাজানা মূৰ্খ একো নহয় মামা দেউতাই কি বুজি পাই খেনটা বেটা কথা কবা আহিছা বুজি নাপাই বোলে বাপেৰে এক্সপাৰ্ট আছিলে এই মাখাত ঐ পিতৃ তাহাত কি বকি আছা হা একো নাই ভিনি আমি কৈ আছিলো যে আপুনি যদি চাইন কৰি দিয়ে মই লোনৰ কাৰণে আগবাঢ়িব পাৰো ভাগিনক কিবা এটা কৰি দিব পাৰিলে ময়ো ঘৰত যাওঁ আৰু সোনকালে হ'ব দে চাইন কৰি দি আছো আৰু কি কি খেতি কৰিব পাৰি আলোচনা কৰো ভিতৰত আমি গোটাই মাখা যাওঁ গাঁও বুঢ়াক নকবি কিন্তু এই মাখা এনেই আমাৰ মাটিত চকু হিয়াৰ অ'কে ভিনি টেনচন ঐ নকো তই হোৱা ভিতৰত আমি আলোচনা কৰো আৰু ঐ বাই আমাৰ কাৰণে চান ভিতৰত আমি বহুত ডাঙৰ গভীৰ ডিছকাশ্যন কৰিম এতিয়া 1 week later ফিনি চব কাম হৈ গ'ল এতিয়া আৰু টেনচন নাই লোনৰ পইচা সোমাব একমাহমান লাগিব আৰু গতিকে মই যাই থাকো আজি ঘৰত নে কি কয় মামা 2 দিনমান আৰু থকা হ'লে কেইটামান আৰু আপি চাব পাৰিলো হয় আমি চল লাগে ফিঠি উঠা আপি চাই বোলে সি মিষ্টাৰ মধুধৰ ময়ে মধুধৰ কি হ'ল হা আজি এসপ্তাহ ধৰি তোক বিচাৰি আছিলো ফাইনেলি আজি পাই গেলো দালালিৰ লিষ্টত তই 1 নম্বৰত আছা এতিয়া জেইলত যাবা ৰেডি হ কি প্ৰমাণ আছে মোৰ মামা দালাল বুলি হা নৰা নিবা মোৰ মামাক মই হাই কোৰ্ট কৰিম সুপ্ৰিম কোৰ্ট কৰিম লাগা হলে ৰাষ্ট্ৰসংঘত যাম মই ঐ চুপ নিছিলা মাছ ৰাষ্ট্ৰসংঘত যাই বোলে দাঁতৰ গাখীৰ খোৱা দাঁত সৰা নাই এতিয়া সিয়াৰ ঐ দেউতা তেতিয়াৰ পৰা ফোন আহি আছে ৰিচিভ নকৰা কিয়া হেল্ল' কি কি কলি ঐ হাজবেণ্ড কি হ'ল আপোনাৰ মই শেষ মই বৰবাদ হৈ গেলো আমাৰ মাটিখিনি বোলে গাম বুঢ়াই কব্জা কৰি লৈছি মাজতে বোলে কোনোবাই দালালি কৰি দিছি মোৰ মাথাই কাম কৰা নাই এতিয়া দালালি কোনো বাহিৰা মানুহ কৰা নাই তহঁতৰে ঘৰৰ মানুহ কৰিছে সেইকাৰণেতো মোৰ আগত কেছ অহাৰ কাৰণে মই আজি গুচি আহিলো তহঁতৰ ঘৰৰ মানুহ মিষ্টাৰ মধুধৰ কি মধু তই একবাৰো নাভাবিলি ভাগিনাৰৰ মাটি মাৰি খাবা শুন পাপেও বোলে বাপেকক নামানে আৰু তই নিজৰ ভাগিনাৰৰ সম্পত্তি খাইছা না তই পাপত মৰিবি সঁচা কথা ক নহ'লে মই চুইচাইড কৰিম তোৰ আগতে তই চুইচাইড কৰিব নালাগে ভাই ৰহ মই সঁচা কথা কৈ আছো ময়ে কৈছো চব মধু তোক মই আজি ইয়াতে কিয় মাতছো জানানা তোৰ ভিনিয়াৰে যিমানখিনি মাটি আছে না 20 বিঘা মাটি সেইখিনি তই মোৰ নামত কৰি দিব লাগে বাকি যিমান দামত বিক্ৰী কৰিম দুয়ৰো 50-50 কি ক আৰে আপুনি টেনচন নল'ব গামুৰা দাদা
ভাগিনে মোক বহুত মৰম আৰু বিশ্বাস কৰে সেই মৰমতে মই আজি তাক ডেগাৰ মাৰিম মই যি কওঁ সি সেনাকে দৌৰিব আপুনি টেনশ্যন নল'ব 1 মাহৰ ভিতৰত নালাগে 1 সপ্তাহৰ ভিতৰত মাতি আপোনাৰ নাম হ'ব মই কথা দিলো যাওক এতিয়া আপুনি বিন্দাছ কটি উল্টে টোপনি মাৰি থাকক যাওক পষ্টিয়া তইতো আগৰে লগ আছিলি মোৰ ভাগিনৰ গতিকে এটা কথা কৈ আছো তই 10,000 টকা পাবি তই যদি কামটো কৰা আমি সেইদিনা পাৰ্কত বহি থাকিম আৰু তই জাষ্ট আহি কিনে মই কোৱা ধৰণে কৈ থাকিলে হ'ল হ'ব না আৰে হৈ যাব মোৰ দুটাৰ ভাইয়া পইচাও পাম আৰু এনেও মোৰ তাৰ একদিনৰ বদলা ল'ব আছে চ' ডিল ডান এনেকে মই কৈছো পইচাৰ লোভত বাই আজিৰ পাৰে মই তোৰ মুখে নাচাওঁ মামা মই সপোনতো ভবা নাছিলো মোক বাইক দি মোক ইউজ কৰি এইবিলাক কৰি আছিলি চি তহঁতৰ নিচিনা কংসৰূপী মামাৰ কাৰণে বেলেগ মামাই এনেকুৱা ডিচিশ্যন লৈ আছে আজি লাইফত কেতিয়াও নামাতিবি আৰু মোক তই দিয়া বাইক মই এতিয়াই জ্বলে দিম ঐ তহঁত দুয়োটাইচোন ভিনি কেনেকে আকালাকে এৰি থৈ গেলি হ'ব ইমান ফকতীয়া চিন্তা দেখাব নালাগে পাপী মানুহ য এতিয়া জেলত পিছে এটা কথা সুধো নেকি পুলিচ দাদা কি কথা হা মানে জেলত যে যাম তাতে কিমান বিঘা মাটি আছে আৰু মাটিৰ ৰেট কি চলি আছে তাতে কিয়া এতিয়া হেখানো খাবা মন আছে নেকি ফিটি উঠা